হাই বন্ধুসকল, কি খবৰ? আৰু তই ভিডিঅ'টো দেখি পেলাই ভাবিছা চাগে ক'লেনো গৈ আছে বাইকত উঠি পেলাই আজি। হয় তো ব'লক মই কৈ আছোঁ, মানে আজি আমি এটা পিকনিক পাৰ্টি গৈ আছোঁ। দাদা কেইজন আৰু বা দুগৰাকীও গৈছে। তো আৰু আমি আহি পাই গ'লোঁ। বাকীকেইজন আঁতৰলৈ আছে, আমি তিনিটা খৰি নিব আহিছোঁ। তো এয়া আমাৰ হৈছে বসুদা আৰু এয়া হৈছে জ্যোতিষ্ময়। আমি এতিয়া কি কৰিছোঁ, আমি ইয়াত খৰি নিবলৈ আহিছোঁ। আমি খৰি ইয়াত তলত বেছি পোৱা নাই, আৰু বাকী খৰি নিবলৈ আমি পাহাৰৰ ওপৰলৈ যাব লাগিব। আৰু এয়া আমাৰ ৰমেন দা লাগি আছে, ৰমেন দা আৰু শ্যাম দা দুটাই পাচলি ধুই আছে, আৰু এই ৰমেন দা ধুই পেলাই আহি আছে। আৰু মই আৰু বসুদা আহি আছে। বসুদা আহা। বসুদাই গৈছে আৰু নোৱাৰো বোলে, ভাগৰ লাগিছে। এতিয়া আমি উপায় নাই, আহা যাব লাগিব। আমি গৈ আছোঁ এতিয়া খৰি আনিবলৈ। প্ৰায় আধা কিলোমিটাৰমান পাহাৰৰ ওপৰলৈ উঠিলোঁ। এতিয়া উঠাৰ পাছত খৰি আনিম, আকৌ ওপৰৰ পৰা নি পেলাই আকৌ তললৈ নিম। তাৰপিছত বনোৱা কৰা হ'ব আৰু আমাৰ। তো আহি পেলাই বহুত সময়ৰ পিছত অলপ খৰি দেখিছোঁ। সিহঁতে বোলে গোটাই গৈছে, আৰু ওপৰত আছে সিহঁতে। আহা। তো ইয়াত খৰি গোটাইছে, ইয়াত খৰি গোটাৰ পিছত আকৌ ইয়াতে অকণমান খৰি গোটাইছে। ইয়াতে এনেকৈ খৰি গোটাই গৈ আছে। আমি ওপৰলৈ আহি আছোঁ, কিন্তু সিহঁতক পোৱা নাইকিয়া। তো বহুত দূৰ আহিছোঁ, 1 কিলোমিটাৰমান আহিলোঁ। অহাৰ পিছতো সিহঁতক পোৱা নাইকিয়া। খালি দেখিছোঁ ৰাস্তাত খৰি জমা কৰি থৈছে, আৰু সৌ দুটাই খৰি কাটি আছে। মানে কি দৰকাৰ ইমান ওপৰত সেই খৰিৰে, তলত হৈ যাব। জয়ন্ত থাপা এইফালে শ্যাম বাহাদুৰ। তো আমি পাইছোঁহি সিহঁতক। তো আমি পাহাৰত সিহঁতক লগ পালোঁ। আৰু এতিয়া খৰি বহুত বুটলি বোলে, বহুত ভাগৰ লাগিছে, গম পাইছে চাগে। তো খৰিখিনি লৈ পেলাই আমি গৈ আছোঁ। তো জংঘলত বহুত ডাঙৰ খৰিডাল পালোঁ, দেখিছে। এতিয়া খৰিডাল হাইট যাওক, মোতকৈও বহুত ওখ হয়। বহুত প্ৰকাণ্ড খৰিডাল পালোঁ। তো আৰু এইডাললৈ গৈ আছোঁ। আৰু আমাৰ এয়া এওঁলোকে খৰি লৈছে একদম। এয়া শ্যাম দাই ধুনীয়াকৈ বান্ধি দিছে, বান্ধি গৈ পেলাই একদম পাহাৰীয়া ষ্টাইলত ধুনীয়াকৈ খৰি লৈ গৈ আছে। আৰু খানাৰ স্থলী আহি পাই গ'লোঁ। তো সেয়া আমাৰ ৰশ্মিবাই খোৱাত ব্যস্ত। আৰু মই ভিডিঅ'ৰ মাজতে ক'বলৈ পাহৰিলোঁ। তো আমি আহিছিলোঁ নগাঁৱৰ চাপানলাত। তো ইয়াতে ধুনীয়া জুৰি আছে, তাৰ পৰাতে বহুতে খানা খাবলৈ আহে। আপোনালোকো যদি কোনোবা অহা নাই তেতিয়াহ'লে আহিব, বৰ ভাল লাগে। আৰু সেইফালে ৰাইজৰ পূৰা ফূৰ্তি, আৰু পূৰা খানা বনোৱাত লাগিছে। ডিম্পি এফালে চোৱা, আমাৰ ৰান্ধনি বঢ়িয়া। আৰু আমাৰ ৰশ্মি বা আহাই গৈছে। তাৰপিছত শ্যাম দা, ৰমেন দা আৰু এইফালে চন্দন দাই পূৰা বনোৱাত ব্যস্ত। ডিম্পি আজি পূৰা ফূৰ্তি। এইফালে জয়ন্ত, আৰু মোক আপোনালোকে চিনি পায়েই বাৰু। আৰু আমাৰ মাংস পূৰা তৈয়াৰ কৰি আছে। মাংস পূৰা মছলা দি ধুনীয়া ৰঙাকৈ সানি লৈছে। আৰু এইফালে আমাৰ জয়ন্তই আজি পূৰা মাংস ৰন্ধাত ব্যস্ত আৰু ল'ৰাটো। তাৰপিছতে খানা তৈয়াৰ হ'ল, চবেই খাবলৈ বহিলে। দুজনমানে থিয়হিয়ে খালে। আৰু এইফালে ৰশ্মি বা মৃদুলা, ৰমেন দা পূৰা দিয়াত ব্যস্ত। চাইদুলাই পূৰা খাই আছে, আৰু এইফালে আমাৰ বস্তুদা পূৰা বহি লৈছে আসন পাতি। ফাইনেলি আমাৰ পিকনিক ইমানখিনিতে অন্ত পৰিলে। আমি খালোঁ কৰিলোঁ, যিখিনি মই আপোনালোকক দেখালোঁ। তো দেখুৱাৰ পিছত আমি চবেই ওলাইছোঁ। আৰু তো চবেই ওলোৱাৰ পিছত চবেই ৰেডি হৈছে, চবেই ভাই দিছে, ৰেডি হৈছে ৰশ্মিবা। তো চবেই ৰেডি হৈছে, আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ। তো নেক্সট ব্লগত আকৌ লগ পাম, আকৌ কেতিয়া দিওঁ। তো নেক্সট ব্লগত আকৌ লগ পাই আছোঁ। মানে এটা অন্য ভাল লগা হেৰি লৈ পেলাই ব্লগলৈ। বাই বাই।